পাথৰী ঘাটে ৰিঙিয়াই এটি সুন্দৰ বিপ্লৱী গান। এই গীতটি সুৰ দিছে, লিখিছে আৰু কণ্ঠদান কৰিছে আমাৰ সকলোৰে মৰমৰ ভাইটি কাৰ্তিক কলি। আৰু এই গীতটি সহযোগী হিচাপে আছে আৰু এই গীতটি ভিডিঅ' পৰিচালনাৰ ক্ষেত্ৰত, প্ৰযোজনাৰ ক্ষেত্ৰত, পৰিকল্পনাৰ ক্ষেত্ৰত সহায় কৰিছে আমাৰ সকলোৰে মৰমৰ ভাইটি বিপ্লৱ সমৰ্থী। এই পাথৰী ঘাটৰ সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত গীতটি আমাৰ ভিডিঅ' শ্বুট আজি কৰিব খুবেই ভাল লাগিছে। মই বহুত দিনৰ পৰা আশা কৰিছিলোঁ এই পাথৰী ঘাটলৈ আহিবৰ কাৰণে। আজি এই পাথৰী ঘাটে ৰিঙিয়াই এই গীতটি ভিডিঅ' শ্বুটৰ কাৰণে মোক মাতিলে, মোৰ ভাল লাগিল। খুব আনন্দৰে ফূৰ্তিৰে আজি গীতটি আমি ভিডিঅ' শ্বুট সামৰণি মাৰিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে গীতটি আদৰি ল'ব। আপোনালোকে গীতটি আদৰি ল'লে আমাৰ নৱপ্ৰজন্মৰ কাৰ্তিক কন্দৰ আশীৰ্বাদ দিয়া বুলি ভাবিম। সেই পাথৰী ঘাটত হৈছিলে যি শিক্ষকৰ বিদ্ৰোহ, সেই